শুনিছে অকণমান হ'লেও গানটো শুনিছে নাই? ধুনীয়া। আমি য'তে অনুষ্ঠান কৰোঁ ৰাইজক এটা অনুৰোধ কৰোঁ, এই যে মোবাইলৰ ফ্লেছটো যেনেকৈ জ্বলাই থৈছে তেনেকৈ যদি আপোনালোকে অকণমান জ্বলাই ৰাখিব পাৰে খুব ধুনীয়া লাগে। আপোনালোকে নিজে দেখি আচৰিত হৈ যাব, তেজপুৰখন আৰু বেছি ধুনীয়া হৈ যাব। এনেকৈ চেষ্টা কৰিছোঁ আমি গীতটো অলৰেডি ধুনীয়া লাগিছে। আপোনালোকে ঘূৰিছে নেকি গম পাই আৰু বেছি ধুনীয়া। থেংক ইউ। আমাৰ এটা ভিডিঅ' আমি কৰিব বিচাৰিছোঁ এই চেগতে, গতিকে গাইছোঁ গীতটি সহযোগিতা আগবঢ়াব। ধন্যবাদ।
Thank you. Selamat. কি শুনিব বিহু শুনিব ঠিক আছে বিহু গান কিন্তু তারা বলে এটি পুরনো গীত বলতে বিশেষ বুঝতে পারে গান গান বিহু গানে কিন্তু তারা বলে মোৰ খুব ভাল লাগে কিন্তু আমার মাঝে হেৰাই গৈছিল অপূৰ্বতা অতি জনপ্ৰিয় গীত সকলো আমাৰ ঘৰৰ আপুনি নিশ্চয় নাচনী মেলত কোন কোন আছে এই দিল্লী আৰু কোনোবা আছেনে মাজত আছেনে কোনোবা তেজপুৰ এই নাচনীবোৰে খোপাত পিন্ধি লৈ কপৌ ফুল পানী ধুনীয়া লাগে নে নালাগে এই সৌন্দৰ্যতাটোৰ বিষয়ে মানে বহুত আগতে গৱেষণা কৰিছিল তেওঁলোকে আৰু গীত ৰচনা কৰিছিল আমি এই গীতবিলাক আজিকালি গাওঁ কিন্তু সেই যে তেতিয়া সেইবোৰ লিখিছিলে বা গাইছিলে সেইবোৰ আজিও প্ৰযোজ্য আজিও কোনোবা ছোৱালী এজনী মোৰ কথা আছিল লগত কপৌ মাহযোৰ পিন্ধিলে খুব বেছি ধুনীয়া লাগে গতিকে তেনেকুৱা এটি গীত মই শুনিছোঁ নিশ্চয় ধৰিব Kupahitore kupa Iwandhuri gadeki Kunse giti dicho ekebare puro git Khose korbo
আচ্ছা আজি ফেচবুক ডাঙৰ ঘোষণা এটা কৰিম মই ফেচবুকৰ এটা এজন বিশেষ ব্যক্তিক লৈ পেলাই তেওঁ খুব ব্যস্ত হৈ আছে বাৰু আজি মোক মুক্তভাৱে তেওঁৰ পৰামৰ্শলৈ দিছে গতিকে আজি তেওঁৰ কথা আমি কৈ যাম যোৱা
অনুৰোধ জনাইছোঁ আচৰণ কৰিবলৈ সকলোৱে সকলোৱে আচৰণ কৰিব অসুবিধা হৈছে আমাৰ অনুষ্ঠান লোৱা ক্ষেত্ৰত আচৰণ কৰিব দেৰিকৈ বাহিৰ সকলোৱে কৈছোঁ বেয়া নাপাই লাভ নাই ঘৰৰ পদূলিয়ে মূৰে গৈ মানুহৰ গালি ঠাপনি শুনি আমি ধুনীয়াকৈ অনুষ্ঠান চলাইছোঁ আশীৰ্বাদ দিছে ৰাইজে ইমান ৰাইজ আজি উপস্থিত হৈছে গতিকে অনুষ্ঠান কোনো সহায় কৰক আদৰিব বেয়া লাভ নাই আদৰিব ধন্যবাদ কৰিব বেয়া পেলা নাই সহযোগ কৰা আমাক যদি সহযোগ কৰা তুমি কৰিব লাগিব ৰাস্তা মুকলি কৰক বয়োজ্যেষ্ঠ ব্যক্তিসকল বহুত থিয় হৈ আছে অনুষ্ঠান চলোৱাৰ ক্ষেত্ৰত আপোনালোকে সহায় সহযোগ কৰক আপোনালোকক সেইটোৱে আশা কৰিছোঁ নিদুলা আছে বেছিয়ে খং দিছে ইমান মৰম লগা ইমান বেছি খং দিলে বহুত
He said